আছে গান গাবছে গানে পিছনে কি কয় গান গানে মঞ্চ খুশি মঙ্গল থেকে প্রবেশ করেছে তেমনি মঞ্চ ভাড়া আতরে দেবগান অনুরোধ জানাচ্ছি সদস্য হবা যেখানে রহস্য মঞ্চ ভাড়া আতরে দেবগান অনুরোধ জানাচ্ছি আচ্ছা ভিতরে গান গানে সেগুলো কি কয় এই না ভাই এনে কইছো মই গান গালো হয় তার মানে ওসা বেশি মারি এসি আচ্ছা গান বলছে মই কি নাগাও জানে মানে কিছু দিন ভুল আছে মই এটা গান নাগাও গান গালে নহব মাল মিনিং পেপার হয় না হয় না আচ্ছা কি হয় নাগাও সব গুণ ওঠে রে এই গান কি গান ভুল আছে সব এই দিকে গেছে সুকুয়ে কথা কলে ইমান মরম লাগে কি গেছে সুকু কথা কলে মরম লাগে সুকু কিবা কথা কয় নেকি হা সুকু যদি কথা কয় আটা বুঝি পাইছে নেকি হ্যাঁ কি গান গাইছে আৰু কি গাইছে তুমি হাহিলে মুকুতা মনি ঘৰে তুমি হাহিলে মুকুতা মনি ঘূৰি পৰে আপোনালোকে ইমান হাঁহি আছে আমি বস্তু মুকুতা মনি এই কামান পাইছে নেকি চাওকচোন হা এটা মানুহ চাপৰ হ'লে হাজিৰা নহ'লে চবে হাঁহিলে হয় মুকুতা মনি ঘূৰি পৰে ডিগ্ৰী খালে হয় নহয় আৰু কি গাইছে পৰ্বতৰ দেখ দেখিয়া লিহিৰি বহতিয়া বতাহত হেনেকৈ হালে 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 হা কি কৈছে তানে পৰ্বতৰ ঢিকেবিলাক লিহিৰি বুটিয়া ভাল আমাৰ ঘৰৰ বাৰে পিছপে লগাই দিব পুৰা লাগা নেকি নেকি হা তাকে বহাগৰ 1 তাৰিখে কওঁ এই আৰু কি কৈছে চকু মেলি নাচাবা আৰে চকু মেলি নাচাকে কি দেখা পাবো আবা কিবা এক্সিডেন্ট কৰি মাৰবা খুজিছে নেকি হা এই আৰু কি কৈছে দাপুন ভাঙি গলে পেলাই দিবা আরে দাপুন মানে আইনা গ্লাস ইমান খাতৰা বস্তু গ্লাস খান যদি ভাঙি গিছে পেলাই দিবা আলু ভাজা কৰি খাম নেকি নাকি হা ইমান কইনাই কৈছে এই আৰু কি কৈছে এইটো কি কৈছে এইটো যে টেক্সি গাড়ী লৈ যাম শ্বিলঙত তাৰে অকল টেক্সি গাড়ী শ্বিলঙত যায় নেকি বেলেগ গাড়ী নাযায় নেকি নাকি দৰকাৰ লৈ জিচিবি গাড়ী লৈ যাম হয়নে এই আৰু কি কৈছে এইটো কি কয় পেডেল মাৰি 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 তোৰ ঘৰলৈ যাম চাইকেলখন কি ঠিল ল'ব নোৱাৰে নেকি অকল যে পেডেলে মাৰিব লাগে কিবা লিখা আছে নেকি আৰু কি কৈছে মাজুলী ৰাখে জনী ছোৱালীয়ে দুখ পালে তাৰে অকল মাজুলী চুলি দুখ পায় নেকি আমাৰ ইমান ভাল ভাল চলিছে দুখ নাপায় এতিয়া কিবা প্লাষ্টিকৰ গুৰি নেকি নাকি হা ইমান ভেক পাইছে বা সেইকাৰণে গানটো নাগা তথাপিতো ধেমালি কৰি ভাল লাগে আৰু এতিয়া হওক মোৰ টাকা আছে আমাৰ এই চাউণ্ডটো হ'ব দিলে হয়তো কাটি কাটি যাই আছে পইচাটো চেঞ্জ কৰি দিবা ইয়াৰ কৰিলেছো কাটি কাটি গৈছে চাউণ্ডটো আচ্ছা যে হওক মোৰ কাকা আছে আমাৰ নৰেন কাকা মই মঞ্চত মাতিছোঁ আমাৰ বহুত চিনাকি কাকা আহিলোঁ আগতে চিনি পাইছিলে মালটো আপোনালোকে পাইছে না এই গুৱাহাটীৰ ডন আৰু কাকা যে বিয়া বাৰু পাতে জালুকবাৰী পাৰ হ'লে চেহেৰা বেলেগ হৈ যায় যি এনেকা চুলি মাৰি বাপৰে কাকা চিধা চিধা আপোনাৰ বছৰা কাকাৰ কথা লাহেকে কওঁ কাকাৰ বহুত কাহিনী আছে আমাৰ দুটাৰ মাজত লাহেকে কৈছোঁ কাকা কম মই কৈছোঁ আচ্ছা কাকা আমি ভয় লাগে না আচ্ছা কাকা কি কয় জানে চুলি কাটপা মিৰ কাট যায় দাড়ি কাটপা চেন্নাই যায় মাল আছে না কাকা যে কয় কাকা ক'ত আছা বুলি কওঁ মই ফোন কৰোঁ এই কাকা ক'ত আছে নৰেন কাকা বুলি কওঁ মই নৰেন বুলি ন কথা নাই ইয়েছ ইয়েছ মই এনেকৈ টাইপৰ মানুহ বুলি কয় নৰেন নহয় কাকা আপুনি নৰেন কাকাইতো যে এনেকৈ আৰু তাৰপিছত কৈছে আজি মই চেন্নাই যাম তোমাৰ কাকা কিয় চেন্নাই যায় চুলি কাটপা চেন্নাই যায় মালটো আছে যে আৰু দুদিন পিছত ফোন কৰোঁ মই যে কাকা ক'ত আছা আমেৰিকা নে কি দাড়ি কাটপা আমেৰিকা দাড়ি কাটপা যায় চেন্নাই চুলি কাটপা যায় তাৰপিছত কি হ'ল জানে যেতিয়া নেকি তাৰমানে কি হ'ল কাকাই কয় যে বিপুল এবাৰ কিন্তু চেন্নাই যে মোক বাৰে বাৰে নিব বিচাৰে দেই তেখেতে মোক বহুত ভাল পায় যে কয় বিপুল কিন্তু আজি মোৰ লগত ওলাই দেই মই আজি চেন্নাই যাম মই কাকা নাযাম দেই কাকা মোৰ ইচ্ছা নাই কি ইচ্ছা জানে সেইকাৰণে তাৰমানে হেৰি ট্ৰেইনত নাযায় ফ্লাইটত যে ওপৰত উৰি যায় মই ভাবোঁ যাওঁতে ঠিকে যাব আপুনি যদি ৰাস্তাটো বিচাৰি নাপায় কোনে ৰিক্স ল'ব হয় না প্লেনত যায় তাৰপিছত উপায় নাই মোৰ ঘৰত যাই কিনে ওলাইছে তেওঁ কৈছে বিপুল পাই কিনে এবাৰ যাব লাগিব মই চেন্নাই যাম
ভয়ো লাগছে ভাবছো বিধানে চেচুকো নেকি মই চেচে বুলি সোমাৰো যাম দে একবাৰ উঠিছে মাৰো তাৰপিছত কৈছে তাৰপিছত কাকা চাৰিচুকীয়া লৈ গৈছে চাৰিচকা মই কৈছোঁ যে কাকা আপুনি আগবাঢ়ক মই পিছে যাম মোৰ ভেস্পাখন আছে ফিৰি মিলেংগে হালধীয়া কালাৰৰ গাড়ী চাউণ্ডটো মোৰ বেলেগ ভেস্পাখন খালি তৰ কৰে মৰ নকৰে যি তামান ধুনা ওলাই যায় পুৰা তাৰপিছত কাকাই ক'লে তই পিছে মই আগে যাম তাৰ কাকাই তাৰমানে চাৰিচুকীয়া লৈ আগত গ'ল তাৰপাছত মই ভেস্পাখন লৈ পিছে গৈছোঁ ভাই ৰাস্তাটো তামাম বৰষুণ পালোঁ মোৰ হেলমেট নাই হেলমেট নাপাওঁতে তাৰমানে প্লাষ্টিকটো মূৰত লৈ কিবাকে এয়াৰপৰ্ট গৈ পালোঁ এই যিটো প্লেন থাকে তাতে গৈ পালোঁ এই আমাৰ গুৱাহাটীত যাওয়ার পিছত ভাই মা কসম প্লেন খানটো পৰি আছে মই ভাবছো মুরলি মাঝে কি হয় প্ৰভু ঠিক নাই ভয়ও লাগছে তাৰ পাছত কি হ'ল জানে কাকাই কৈছে যে বিপুল তাত কিন্তু একো মাছ মাংস বেছি খাব নাপায় কিন্তু সব বস্তুৰে দাম কম দামী বস্তু যিমান পাৰা খাই ল'ব কৈছে কম দামী কি পাম হোটেলত সোমালো সোমাই কিনে দেখালো আমাৰ ব্ৰইলাৰ মুৰ্গী আৰু ৰুটি আছে মুৰ্গী মাৰো এনেকা ব্ৰইলাৰ মুৰ্গী কি পাম নকলে খালো ৰুটিৰ লগত পুৰা মাৰিছে মুৰ্গী যি হয় হ'ব যা মাইকি ভিডিঅ' পালে হ'ব আৰু তাৰ পাছত ধুনীয়াকে গ'লো খাই ল'লো একদম পেটটো পুৰা নাগৰা নিচিনা হৈ গ'ল তাৰ পাছত কি হ'ল জানেনে একদম পুৰা খাই দিলোঁ পুৰা পেটটো পুৰা ফুলি গ'ল ফুলাৰ পাছত ধুনীয়াকে গ'লো ষ্টেণ্ডাৰ পুৰা আৰু যি ফ্লাইটৰ ভিতৰত সোমালোঁ এৰোপ্লেনৰ ভিতৰত যি ভাল লাগছে বগা চিয়া আছে ভাল লাগছে টি নে কি বুলি কয় যে আছে টেঙা কালা মানে ময়ো চাইছোঁ ভাল লাগছে চিটত বহাৰ পিছত মোকতো ফিটাডাল মাৰি দিছে কৈছোঁ মা কৈছোঁ ফাঁচি দিব নেকি ফাঁচি দিয়া ৰাখিলে কিবা চেফটি গাৰ্ড মইতো বুজি পোৱা নাই অলপ পিছত যে ফ্লাইটটো উৰিব কিবা ইংলিছত কৈ আছে কি জানে যেতিয়া ফ্লাইটটো উৰে বালটো যে উৰে এটা মাত্ৰ উশাহ লৈছোঁ মই যাই পাইছোঁ চেন্নাই মা কৈছোঁ নামাৰ পিছত এনেকুৱা ধুনীয়া জেগা এনেকুৱা চাফা চেন্নাই অসমত চেন্নাইত কিমান পৰিষ্কাৰ জেগা য'তে ত'তে লেতেৰা নেপেলায় য'তে ত'তে হেৰি থুকিকাৰ নেপেলায় বদমাছ কাম কৰিব নোৱাৰে তাতে হেৰি চিচি কেমেৰা আছে পুৰা লিগেল চলে তাৰপাছত সেইটোতো ঠিকেই আছে তাৰপাছত তাৰ ভাষাবিলাক বেলেগ টাইপ দেই বেলেগ টাইপৰ ভাষা মই কৈছোঁ গান গাইছেনে গালি পাৰিছে মোৰ ভয় লাগছে মই কাকা কৈছোঁ এই নৰেন কাকা কি কৈছে ভাষাই নেগাব লৈছে ভাষা যদি এনেকৈ কয় গান কেনেকৈ গাব আৰু কয় মোৰ ওচৰত গালি মাৰবই নেকি আছে তাৰপিছত কাকা কৈছোঁ কাকা বাচবা লাগিলে কি হ'ব কাকাই কৈছে মাত্ৰ ইয়া বুলি কৈ বাচি যায় বুলি কৈছে মই এতিয়া শিকিলোঁ ইয়া মই ভাবিলোঁ নৰেন কাকাই ইংলিছ ক'ব জানি লাষ্টত গম পালে সিয়ে ইংলিছত আলু গুটি তাৰপাছত কি হ'ল জানে মই যে ব্ৰইলাৰ মুৰ্গী খাইছিলোঁ ভাই মোৰতো পেটটো বেয়া কৰিছে দুটা মিছ কল মাৰি আছে যাই আছে এতিয়া মোৰ পেটটো বেয়া কৰিছে থাকিব পৰা নাই উপায় নাই লাজো লাগছে ভগৱানে বেয়া কৰিছোঁ মই কাকা কৈছোঁ কাকা মই বাহিৰত যাব লাগিব কি কৰিম কাকা টেনশ্যন নল'লে মই আছোঁ কৈছে নৰেন কাকাই তাৰপিছত গৈ আছোঁ দেই ধুনীয়াকৈ গৈ আছোঁ আৰু তাৰ ছোৱালীবিলাক যি নিগ্ৰু একদম আলকেট্ৰা টাইপৰ পুৰা ক'লা মলা পাহাৰ নিচিনা বেলেগ টাইপৰ ছোৱালী একদম ওখ পাখ থাকা লাগিল ননচেন্স বুলি কৈছে ইয়া বুলি কৈছে মোক গালি কৰিছে মই বুজি পোৱা নাই তাৰপাছত লাইনত দেই কাকাই কৈছে যে লাইনত সোমাই যায় লেট্ৰিন যাই পাবি একদম তাৰে পুৰা লাইন পাতি আছে মানুহবিলাক শাৰী পাতি আছে মই ভাবছোঁ এইটো মন্দিৰ নেকি সেৱা এটা কৰোঁ লাষ্টত গৈ পালে সেইটো মন্দিৰ নহয় লেট্ৰিন তাৰপাছত ধুনীয়াকৈ কাকাই কৈছে যে লাইনত যে আপুনি যাই পাব ধুনীয়াকৈ লাইনত সোমালোঁ লাইনত সোমোৱাৰ পিছত আগত আমেৰিকান পিছত চেন্নাই গৈ আছোঁ আৰু এটা মোৰ মিছ কল গ'ল চেন্নাইটো কৈছে গেছ বুলি কৈছে উপায় নাই ব্ৰইলাৰ মুৰ্গী বুলি কৈছোঁ কিন্তু বুজি পোৱা নাই ব্ৰইলাৰ মুৰ্গী কি বস্তু মালটো মইহে মাৰি দিছোঁ তাৰপিছত এতিয়া গৈ আছোঁ গৈ আৰু তাৰ লেট্ৰিনবিলাক বেলেগ টিকিঙত চলে কাৰেণ্টৰ কামবিলাক হয় হাতেৰে লেতেৰা বস্তু নালাৰে দেই তাৰপাছত ধুনীয়াকৈ গৈ আছোঁ আমেৰিকানজন সোমাল নিজৰ কাম কৰি ওলাই আহিল এবাৰ মোৰ ভগাৰ পাল্লা মইতো কোনোদিন তেনেকুৱা জেগাত পায়খানা কৰি পোৱা নাই ধুগুনা বেলেগ কাম কৰা মানুহ মই চিধা চিধা গাঁৱলীয়া মানুহ তাৰপাছত এতিয়া আমেৰিকানজন নিজৰ কামটো কৰি ওলাই আহিল এবাৰ মই লেট্ৰিনৰ ভিতৰত মই নিজে সোমাই গ'লোঁ সোমোৱাৰ পিছত তামাম ঠাণ্ডা মই ভাবছোঁ কোনো বিচুনি মাৰি আছে নেকি বিচুনি মাৰা নাই AC চলি আছে প্লাছ ফেন চলি আছে ফেন তাৰপিছত আকৌ ভেণ্টিলেশ্যন খোলা কৈছোঁ মা কৈছোঁ মোৰ গাঁৱতে AC নাই ফেন নাই ইয়াত ইমান লেট্ৰিনৰ ভিতৰতে আছে থাকি যায় নেকি থাকিব নোৱাৰা লেতেৰা গোন্ধাই নাই তাৰপিছত কি হ'ল জানেনে এতিয়া ধুনীয়াকৈ সোমাৰ পিছত একদম দৰ্জাখন নিজে বন্ধ হৈ গ'ল লগ লাগি গ'ল সৰু ৰুম আছে এনেকৈ চাইছোঁ এতিয়া ফুটা এটা নাই ক'ৰবাত কি কৰিব ধৰিব পৰা নাই ফুটা নাই একো নাই তাৰমানে মই ভাবিছোঁ কি হ'ব 3টা চুইচ আছে দেই 1 2 3 লিখা আছে মা কৈছে ভগৱানৰ নাম লৈ কিনে মই 1 নম্বৰ চুইচটো দবাই দিলোঁ
দাবাই দিয়াৰ পিছত উঠিছিল মচকাই উঠিল আৰু মানুহ নেকি মানুহ নহয় বহুত উঠিছিল তাতে বহি পেকেৰা কৰা মইও বুজি পোৱা নাই মই ভাবছো অটোমেটিক কামটো কৰি পজিশ্যন দি থৈ দিছো কামটো হোৱা নাই তাৰ পাছত তাৰে 2 নম্বৰ সুইচটো আৰু এই ভগৱান যি হয় হ'ব আৰু দিলে 2 নম্বৰ সুইচটো দবাই মাৰিছে মচকাইটো বাই বাই দিলে হয় ও বাই বাই দিয়ে না এটা হাতৰ কামটো ব্ৰাছে কৰে তাৰ মানে মাৰি আছে সি তাৰপিছত কি কৰোঁ কি নকৰোঁ আৰু ভগৱানৰ নামটো দিলো 3 নম্বৰ সুইচটো দবাই লেট্ৰিনটো এনেকৈ ঘূৰ পাগলা লাগি গ'ল মই ভাবছো মা কৈছোঁ আজি অসমৰ বুলি গম পালে মই তামাম টানি টানি মাৰিব কি হৈ ঠিক নাই তাৰ পাছত একদম পটক তাই মানে বাহিৰৰ পৰা মাতি আছে মেন মেন কৈছে মই কৈছোঁ ঐ আই বুলি কৈছোঁ তাৰ পাছত এতিয়া পটকে ব্ৰেইনটো খেলাল মোৰ যে হেলমেট নাছিল প্লাষ্টিকটো যে পকেটত আছিল মই ভাবছো ইয়াতে কামটো কৰিছো নে গম পাব হে খিৰিকী খোলা আছে পেলাই দিম আৰু বুঢ়াকে কামটো কৰিলোঁ কৰি কেনে প্লাষ্টিকটো এনেকৈ পেলাই দিব খিৰিকী খোলা আছিল নহয় পেলাই দিম আৰু প্লাষ্টিকটো লাগি গ'ল হয় প্লাষ্টিকটো ফেনত ফাটি গ'ল মোহালে গোটেই ৰঙা হৈ গ'ল লিপষ্টিক লগালে তাৰ পাছত অলপ পিছত এনেকুৱা মোৰ মাথা ঘূৰাই গ'ল কি হ'ল দৌৰি ওলাইলোঁ তাৰপিছত চেকা মানুহ সোমালোঁ সোমাই কেনে দেখাবলৈ ৱালতো ৰঙা লাগি আছে সি ভাবছে এই মাত্ৰ অসমৰ মানুহজন সোমাইছে কেনেকৈ পায়খানা কৰিলা সি ভাবছে অসমৰ মানুহবিলাক এতিয়া ৱালত দাঁড়ি দাঁড়ি পায়খানা কৰে নেকি ওলাই গৈছে মেন চিষ্টেম লেট্ৰিন বুলি কৈছিল I am free of this friend of the ঘূৰি of this লেট্ৰিন বুলি কৈছোঁ সি ভাবছে অসমৰ মানুহবিলাক ফেনত ধৰি পায়খানা কৰে এই কাকাৰ লগত এনেকুৱা হৈছে আৰু যে নহওক মই যোৱা নাই সদায় বিৰতি ল'ম আমাৰ ধুনীয়া শিল্পী আছে আমাৰ অলপ পিছত আৰু ভণ্টি উঠি আছে ধুনীয়া বাইদেউজনে কৰিব মই যোৱা নাই অকণমান সময় ৰেষ্ট ল'ম হ'বনে হ'বনে হ'ব এইয়া হাল্লাই নাই হ'বনে না গান গাব হে অলপ ৰেষ্ট ল'ম হ'ব না একেবাৰে গুচি যাম নেকি যাব লাগে নে থাকিব লাগে হান্দামো জুৰি থাকিব লাগে তো যেনেকৈ দিছে বাই বাই দিছে না কেনেকৈ দিছে বঢ়িয়া যোৱা নাই মই আছোঁ আৰু মোৰ নিজৰ জেগা মোৰ কাকা আছে আৰু মই এটা ফোনতে আহিছোঁ মোৰ বেলেগত প্ৰগ্ৰেম আছিল তাতে সোনকালে কৰি আপোনালোকৰ কাৰণে সোনকালে আহিছোঁ আৰু এটাই জীৱন মানুহটো সদায় মৰণশীল আমি আজি আছোঁ কালি নাই ধেমালি কৰি পেলাই হয় নহয় হয়নে কিন্তু আপোনালোকে নিজৰ অনুষ্ঠান বুলি যাতে আজি অনুষ্ঠানটো ভালকৈ চলাই নিয়ে ইমান ধুনীয়াকৈ পাতিছে আৰু মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এটা ধুনীয়া মঞ্চ আমাৰ শিল্পী আছে ক'ত জমিব দেই মই আছোঁ মই যোৱা নাই হ'ব বঢ়িয়া থেংক ইউ আৰু কাৰ্যসূচী আৰম্ভ কৰিব